আমি বিপিএফ হিসাবে নহয়, আমি NDA হিসাবে আমি খেলিম বুলি কৈছোঁ। তো এতিয়া NDA হিসাবে যেহেতু বহুত পলিটিক্যাল পার্টি আছে, 126টাৰ ভিতৰত বিপিএফ হিসাবে কিমান সিট আমি পাব এইটো আলোচনাৰ মাজেদি হ'ব। আমাৰ BTC অঞ্চলত ইউপিএফৰ লগত এলায়েন্স নাই। স্পষ্ট কথা, যদি NDA হিসাবে ইহঁতৰ যদি কিবা অংশীদাৰ হ'ব বা হয় বা NDA হিসাবে যেহেতু ইয়াৰ যিটো লিডাৰশ্বিপ বিজেপিয়ে লৈ আছে, আমাৰ ক'ব লগা একো নাই। কিন্তু BTCত আমাৰ বিপিএফৰ লগত কোনো মিত্ৰতা নাই, স্পষ্ট কথা। অসমত এই প্ৰগ্ৰামটো হৈ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যিটো ইনিচিয়েটিভ আমাৰ কাৰণে মানে গৌৰৱ কৰিব লগা আমি ধন্যবাদ দিছোঁ। খুব ভাল আঁচনি এইটো, চব অসমবাসী ৰাইজে এইটো একচেপ্ট কৰি আছে। তো এতিয়া আমাৰ নেক্সট আমাৰ ৰৌতা সমষ্টি আছে, ৰৌতা মানে মাজবাট সমষ্টি হিচাপে আছে আমাৰ 3 তাৰিখে। ইয়াতে মানে 20,000তকৈ বেছি বেনিফিচিয়াৰীসকলক চেক বিতৰণ কৰা হ'ব। ইয়াৰ পিছত আকৌ আমাৰ পৰ্যায়ক্ৰমে জানুৱাৰী 10 ফেব্ৰুৱাৰী অঞ্চলত চিফ মিনিষ্টাৰ ডাঙৰীয়া যিটো আঁচনি আমি বিপিএফ হিসাবে নহয়, আমি NDA হিসাবে আমি খেলিম বুলি কৈছোঁ। তো এতিয়া NDA হিসাবে যেহেতু বহুত পলিটিক্যাল পার্টি আছে, 126টাৰ ভিতৰত বিপিএফ হিসাবে কিমান সিট আমি পাব এইটো আলোচনাৰ মাজেদি হ'ব। আমাৰ BTC অঞ্চলত ইউপিএফৰ লগত এলায়েন্স নাই। স্পষ্ট কথা, যদি NDA হিসাবে ইহঁতৰ যদি কিবা অংশীদাৰ হ'ব বা হয় বা NDA হিসাবে যেহেতু ইয়াৰ যিটো লিডাৰশ্বিপ বিজেপিয়ে লৈ আছে, আমাৰ ক'ব লগা একো নাই। কিন্তু BTCত আমাৰ বিপিএফৰ লগত কোনো মিত্ৰতা নাই, স্পষ্ট কথা।